তো হে আৰু a new day and a new vlog মই বৰ্তমান আছো বশিষ্ঠ চাৰিআলি ফ্লাইঅভাৰৰ ওপৰত আৰু আজি এঠাইত গৈ আছো মই ক'ত গৈ আছো কৈ আছো ৰ'ব আজি বাৰু কোনো চেৰাপুঞ্জী মেঘালয় নাযাওঁ মানে চেৰাপুঞ্জী মেঘালয় কিবা কিবি বহুত হ'ল মানে আজি গুৱাহাটীতে ভিডিঅ'টো বনাম মানে কি গণেশ পূজা আহি আছে ন তো গণেশ পূজাৰ উপলক্ষে মানে এঠাইত 35 ফিট ওখ গণেশ বাবা এটা বনাইছে প্ৰথমতে অপূৰ্বক লৈ লওঁ এই অপূৰ্ব দাদৰ কি হ'ব যে সদায় দেৰি কৰে আৰু আহিলে মানে দাঁতকেইটা ওলাই ওলাই হাঁহি হাঁহি আহে এইয়া দেখিছেনে এইয়া এই প্ৰমাণ লোৱা তোমাৰ মুণ্ডটো লোৱা এইবিলাক বেলেগ এইবিলাক বুজি নাপাবা এই অপূৰ্ব কথা বাদ দিয়ক এতিয়া মেইন পইণ্টত আহোঁ মানে কৈ আছিলোঁ যে মই 35 ফিট ওখ 35 ফুট ওখ গণেশ বাবাৰ মূৰ্তি এটা বনাইছে ফটাশিল আমবাৰীত তো সেই মূৰ্তিটো চাবলৈ গৈ আছোঁ আমি এই হাইৱেত কিন্তু ভাল হৈছে ফ্লাইঅভাৰ কেইখনৰ ওপৰত উঠাৰ লগে লগে মানে বেলেগ এটা লোকেশ্যন পায়ে যায় মই বশিষ্ঠ চাৰিআলি উঠিছিলোঁ উঠাৰ লগে লগে লখৰা পালোঁৱে এতিয়া চব এইফালে হেৰি পালোঁৱে এই কি বুলি কয় এই কি এইখিনি বালাজী পালোঁৱে আৰু বালাজীৰ পৰা এনেকৈ গড়চুক গৈ সোমাম আৰু মানে দুৰ্গা পূজাত ইমান ডাঙৰ বা ওখ মূৰ্তি বনোৱা দেখিছোঁ কিন্তু গণেশ চতুৰ্থী বা গণেশ পূজাৰ সময়ত ইমান ডাঙৰ গণেশ বাবা বনোৱা প্ৰথম শুনিছোঁ চিধা ভিৰেনপাৰা ৰাস্তা দি ইফালে গৈ আছোঁ কিন্তু তামাম ধূলি দেই এইফালে মানে বিৰক্তি পাইছোঁ বিৰাট আৰু মানে কি লোকেশ্যনটো চাই আহি আছোঁ ন লোকেশ্যনটো ইয়াৰে পৰা আৰু আছে কিমান 2.7 কিলোমিটাৰ আছে আৰু মানে তালৈকে আমি বাৰু লোকেশ্যন আহি পালোঁ লোকেশ্যনটো মই কৈ আছোঁ ভালকৈ কোনফালেদি যাব লাগে মানে এই যে আৰ জি বৰুৱা কলেজখন আছে এইখন আৰ জি বৰুৱা কলেজৰ সন্মুখতে এই শ্বহীদ উদ্যান আছে শ্বহীদ উদ্যানৰ চাইডে মানে এই চাইডে সৰু গলি এটা আছে সেই গলিটোদি সোমাই যাব লাগিব মোৰ পিছফালে যে ডাঙৰ পেণ্ডেলটো দেখিছোঁ যে একদম প্ৰকাণ্ড এই পেণ্ডেলটোৰ আঁৰতে আছে এই প্ৰকাণ্ড মানে গণেশ বাবাৰ মূৰ্তিটো বনাই আছে বাৰু কমপ্লিট হোৱা নাই এয়া চাওক এই মূৰ্তিটো ভিতৰত গৈ মই দেখাম বাৰু কিন্তু ইয়াৰ এখন বেনাৰ লগোৱা আছে এই বেনাৰখনত চব ডিটেইলছ আছে মানে মই দেখাই আছোঁ ৰ'ব তো এই বেনাৰখনত চাওক ইয়াত লিখা আছে যে তেলেগু এছ'চিয়েশ্যনৰ উদ্যোগত নৰ্থ ইষ্টৰ সকলোতকৈ ওখ গণেশ মূৰ্তিটো বনোৱা প্ৰচেষ্টা লৈছে এওঁলোকে তাকো 35 ফুট ওখ এতিয়া ভিতৰত গৈ চাওঁ বলক পিছফালে দেখিছে যে সেইটো মূৰ্তিটো প্ৰকাণ্ড মূৰ্তিটো 35 ফুট ওখ তাকো উদ্বোধনী হ'ব 7 তাৰিখে মানে গণেশ চতুৰ্থীৰ দিনা সেইদিনা উদ্বোধনী হ'ব কিন্তু বনাইছে মানে প্ৰায় কমপ্লিট হৈ গ'ল জাষ্ট মানে কি ৰং মাৰিব আছে আকৌ অলপ কেইদিনমান মানে শুকাব দিছে মানে ইহঁতৰ মতে কমিটিৰ মতে কৈ আছে যে 4 তাৰিখলৈকে প্ৰায় হৈয়ে যাব চাওক কি প্ৰকাণ্ড কি মানে ফিনিচিং দিছে আৰু ইয়াত যোনটো নিগনিটো আছে যোনটো মানে ইয়াত বনোৱা হৈছে মানে এটা মানে খুঁটে একদম ফিনিচিং দিছে একদম আল্টিমেট বনাইছে যেতিয়া কমপ্লিট হৈ যাব ন মানে চাব আহিম সঁচাকৈ মজা লাগিব এইফালে মূৰ্তিটোৰ ফিনিচিং চাওক না কি আল্টিমেট বনাইছে আৰু এই নখৰ যোনবোৰ কাৰ্ভিং আছে কি ফিনিচিং দিছে চাওক একদম খুঁটে মানে ধৰিব পাৰি আৰু চাওক যোনখন কাপোৰ বনাইছে কাপোৰখনো কি মজাকৈ ফিনিচিং দিছে যোনবোৰ কোচবোৰ কাপোৰৰ যোনবোৰ কোচ সেইবিলাক মজাকৈ দিছে আৰু মূৰ্তিটো প্ৰায় হৈ গ'ল জাষ্ট এতিয়া শুকাব দিছে খালি শুকোৱাৰ পিছতে ৰং মাৰিব দাদা আপোনালোকে বনাই আছে ন কিমান হেৰি দিন হ'ল এতিয়ালৈকে আজিলৈকে 9 দিন হৈছে আচ্ছা আৰু এইটো কি ব্যৱহাৰ কৰিছে খেৰ আৰু কি মাটি আচ্ছা এইটো শুকোৱালৈকে সময় লাগিব চাগে আৰু ন কমিটিত মই সুধিলোঁ যে মানে কি এই বিশাল যোনটো মানে গণেশৰ মূৰ্তিটো আছে এই মূৰ্তিটো মানে বিসৰ্জন কৰা হ'ব মানে উঠুৱাই দিয়া হ'ব মই ভাবিছিলোঁ যে তাত পাৰ্মানেণ্টলি থৈ দিব নেকি কিন্তু নহয় বিসৰ্জন কৰিব আৰু এই গণেশৰ মূৰ্তিটো প্ৰস্তুত কৰাৰ বাবে কলকাতাৰ পৰা 7জন মানে কাৰিকৰ আনিছে আৰু 3জন গুৱাহাটীৰ টোটেল 10জন মিলি এই প্ৰকাণ্ড গণেশৰ মূৰ্তিটো প্ৰস্তুত কৰিছে মানে মোক কোৱাত ভাষা নাই যেতিয়া ৰং কৰিব ন ৰং কৰিলেতো ক'বই নালাগে বেলেগ কিবা লাগি যাব আৰু উদ্বোধনীৰ দিনা মাননীয় মুখ্যমন্ত্ৰী আহিব হেমন্ত বিশ্ব শৰ্মা তো তেওঁৱে অপেনিং কৰিব সেই মূৰ্তিটো আৰু মানে কি এইটো 35 ফুট নহয় দেই এইটো 40 ফুট হৈ গ'ল লাষ্টত মানে বনাওঁতে ये जब विसर्जन करेंगे तो कैसे करेंगे इतना बड़ा है 40 फुट कैसे करेंगे मतलब फायर ब्रिगेड लोग आएगा मतलब अच्छा 3-4 तो आएगा हाँ अगला बार भी हुआ था हाँ फायर ब्रिगेड आके यहीं पे करेंगे लेके जाएंगे वो लोग नहीं लेके नहीं जाएगा यहीं पे मतलब सारा होगा अच्छा মানে বিসৰ্জনটো কৈছোঁ যে বিসৰ্জনটো বেলেগ চিষ্টেমত হ'ব মানে কি ফায়াৰ ব্ৰিগেড আহি তাত পানী মাৰি মানে তেনেকৈ মানে কিবা এটা নিয়ম কৰিব আৰু লগতে আৰু এটা আচৰিত কথা মানে কি এই যেতিয়া মূৰ্তিটো বনোৱা আৰম্ভ কৰিছিল তেতিয়া মানে 35 ফিট বুলি মানে নিৰ্ণয় কৰিছিল কিন্তু বনাওঁতে লাষ্টত 40 ফিট হৈ গৈছে মানে তেলেগু এছ'চিয়েশ্যনে মানে প্লেনিং কৰিছিল যে 35 ফিট বনোৱাই কিন্তু বনাওঁতে লাষ্টত গৈ 40 ফিট হৈ গ'ল নাজানো এই গণেশ বাবাৰ অপাৰ শক্তিৰ মহিমা নে কি গম নাপাওঁ কিন্তু আপোনালোকে প্লিজ আহিব 7 তাৰিখে ছেপ্টেম্বৰৰ 7 তাৰিখ মানে লাষ্টৰ দিনা ফায়াৰ ব্ৰিগেড আহিব ফায়াৰ ব্ৰিগেড আহি পানীৰে এই মূৰ্তিটো গলাই মানে গোটেই হেৰি কৰি দিব আৰু যিহেতু 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে মূৰ্তিটো ইয়াত থাকিব মানে কি 7 তাৰিখেতো পূজা হ'ব যিহেতু গণেশ চতুৰ্থী হয় ন সেইদিনা তো 8, 9, 10 মানে 13 তাৰিখলৈকে মানে কিছুমান মানে সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু মানে ভজন হ'ব ইয়াত তো মানে এনেকৈ বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবোৰ ইয়াত পতা যাব তো আহিলে আপোনালোকে উপভোগ কৰিব পাৰিব
লগতে গণেশ পূজাৰ মুখ্য তোৰণখনৰ নিৰ্মাণ কাৰ্য চলি আছে এয়া তো বনোৱা হ'লে মজা লাগিব তো হৈ গ'ল তো ইয়াৰ পৰা ওলাই দিওঁ মানে কি 7 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত আপোনালোকে যেতিয়া আহে আহিব পাৰিব বিৰাট ভাল লাগিব বিৰাট ডাঙৰকৈ বনাইছে একদম মজা আৰু ৰং চং কৰিলে বেছি ধুনীয়া লাগিব তো আহিব আপোনালোকে আৰু অপূৰ্ব কেনে লাগিল মজা লাগিল ইমান ডাঙৰ গণেশৰ মূৰ্তি দেখা নাছিল তাকে একদম মজা এতিয়া মানে কি মই অলপ জল্দি ওলাওঁ কাৰণ মই নলবাৰী যাব আছে নলবাৰী যাওঁ এতিয়া ই ক'ত যায় নাজানো নলবাৰী মোক কোন দিব মোক ঘৰত কি ঘৰত ঘৰত যেনকে যা তেনেকে যা কি বইলা আৰু কি বইলা থাকবা দিব ঘৰত থাকবা দিব নে হ'ব দেৰি হৈছে ঘৰত আৰু বেহৰ বাৰী থব যাম কাম নাই নিজে যাওঁ না নিজে যোৱা গাড়ী ভাড়াই নাই খোজকাঢ়ি যাম মই আনিলো তো ফাইনেলি অপূৰ্বৰ পৰা ছুটকাৰা পালোঁ দিয়ক সি বহুত অশান্তি কৰে দে তাক কিবা এনে ঠাণ্ডা খুৱাই খেদাই দিলোঁ আৰু এতিয়া বৰ্তমান গৈ আছোঁ মই নলবাৰী আৰু চাওক এই যোনখন শৰাইঘাট দেখিছে এইখন শৰাইঘাটতকৈ পুৰণা শৰাইঘাটখনৰ বেছি ভাইব কাৰণ যিমান যি হওক মানে কি বহুত মানে ইতিহাস জড়িত হৈ আছে ন তো ভাল লাগে কিবা এটা মানে মই আজি নলবাৰী আহিছোঁ গুঞ্জনৰ দোকানত মানে কি ই আগতে মোৰ ৰাইড পাৰ্টনাৰ আছিল মানে যিমান ৰাইড কৰিছোঁ দাৰ্জিলিং হওক কিবা কিবি হওক কলকাতা গৈছোঁ তাৰ লগত তো মানে সেই ৰাইড পাৰ্টনাৰ এটা মোৰ পুৰণা কাষ্টমাৰখিনি মানে কাষ্টমাৰ মানে ছাবস্ক্ৰাইবাৰখিনিয়ে গম পাব এখনো দোকান হয় না মানে গম পায় যে মানে গুঞ্জনৰ লগত মানে মানে কিমান পুৰণা কিমান আগৰ পৰাই মানে ভিডিঅ' বনাওঁ মানে একদম ইউটিউবৰ মানে আৰম্ভণি গুঞ্জনৰ লগতে হৈছিল তো আজি গুঞ্জনৰ দোকানত আহিছোঁ আপোনাৰ নামটো চেঞ্জ কৰিছে বোলে হয় নেকি কি নাম ইন্দ্ৰজিৎ কৰিছিলাম মাৰিব ধৰি তো মানে যিমান আগতে যিমান ভিডিঅ' বনাইছিলোঁ গুঞ্জনৰ লগতে তো আজি মানে বহুত বছৰ মূৰত প্ৰায় 3 বছৰ পিছত আজি নলবাৰী আহিছোঁ মই গুঞ্জনৰ দোকানত মানে কি ইয়াৰ দোকানত আহিলে মানে কি কিবা নহ'লে কিবা ইয়াৰ দোকানৰ পৰা লৈ যাওঁৱেই মই মানে কি প্ৰথম যেতিয়া আহিছিলোঁ হেৰি হেলমেটটো লৈছিলোঁ মোৰ যোনটো হেলমেট আছে হেলমেট লৈছিলোঁ ছেকেণ্ড টাইম আহিছোঁ কি ৰিং এটা লৈছিলোঁ মনত আছে নে আপোনাৰ আছে আৰু এইবাৰ ভাবিছোঁ যে মানে মাইবনিক এটা মানে অলপ মেকানিজম কিবা এটা কৰিম মানে মোবাইল হোল্ডাৰ এটা কাৰণ অলপ আমাৰ এটা অফাৰ চলিছে বৰ্তমান কি অফাৰ মোবাইল হোল্ডাৰৰ লগত এটা ট্ৰিপ মানে নেশ্যনেল নে ইণ্টাৰনেশ্যনেল নেশ্যনেল মানে ষ্টেট লেভেল আপোনাৰ যদি আজি এটা মোবাইল হোল্ডাৰ কিনে অহাকালি এটা ট্ৰিপ হ'ব আপোনাৰ হয় নেকি সাজু হৈ যাওক আপোনালোকে মানে মোবাইল হোল্ডাৰটো লগাম লগতে ট্ৰিপ এটা ফ্ৰী দিবই ক'ত ট্ৰিপ দিয়ে ইয়ে জানে আৰু মানে ক'ৰবাত গৈ থাকোঁ ন তো মানে গুগল মেপটো দৰকাৰ হ'লে মানে হাতত লৈ থাকিলে অলপ দিগদাৰ হয় মানে যিমান যি সেইকাৰণে এনেকৈ হেণ্ডেল এটা লগাই ল'ম মানে ইজি হ'ব আৰু তেতিয়া মোবাইল হোল্ডাৰটো বাৰু অলপ দেৰিকৈ লগাম মানে গধূলিকৈ বৰ্তমান গুঞ্জনহঁতৰ ঘৰত গৈ ভাতটো খাই হয় আৰু অলপ ৰেষ্টটো লওঁ মানে কি যিমান যি হওক অলপ জাৰ্ণি কৰি আহিছোঁ না ভাগৰ লাগি আছে তামাম তো মোবাইল হোল্ডাৰ লগোৱা হৈ গ'ল চাওক এয়া মজাকৈ লগাই দিছে ইয়াৰ পৰা গোটেই নেভিগেট কৰিব পাৰিম আৰু এটা বস্তু লগাইছোঁ চাব এয়া ইয়াত লিখি দিছোঁ এইটো মোৰ ইনষ্টাগ্ৰাম আইডিটো তো সেয়াই আৰু লগোৱাৰ লগে লগে অলপ টেষ্টিঙে কৰি চালোঁ ৰ'ব যিমান যি হওক মানে কি অলপ বেয়া ৰাস্তাত গ'লে মানে কি কেনেকুৱা মানে ৰেছপঞ্চ দিয়ে সেই বস্তুটো আৰু অলপ হিলে বাৰু কিন্তু একো নাই পৰি নাযায় বাৰু মোবাইলটো একদম ষ্ট্ৰং হয় মজা মোবাইল অৰ্ডাৰ দিছে তো থেংকছ টু গুঞ্জন এতিয়া গুঞ্জনহঁতৰ ঘৰত গৈ এতিয়া ৰাতি হ'ল যিহেতু শুওঁ আৰু তো গুঞ্জনৰ ঘৰত আহি পালোঁ আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব বহুত ভাগৰি আছোঁ অলপ জল্দিয়ে শুই দিম মানে ভাতটো খাই তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই